আলহামদুলিল্লাহ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আল্লাহৰ ওপৰত ভৰসা, তাৱাক্কুলৰ গুৰুত্ব আৰু ইয়াৰ ইছলামিক আৰু বাস্তৱ জীৱনৰ উপকাৰ। প্ৰিয় ভাই ভনীসকল, মানুহৰ জীৱনত সুখ দুখ, লাভ ক্ষতি, অসুবিধা আৰু পৰীক্ষা আহিবই। কিন্তু এজন মুমিন মানুহৰ বিশেষ পৰিচয় হৈছে তেওঁ সকলো অৱস্থাত আল্লাহৰ ওপৰত ভৰসা ৰাখে। কুৰাণত আল্লাহ তালাই কৈছে, আৰু যিজনে আল্লাহৰ ওপৰত ভৰসা কৰে তেওঁৰ বাবে আল্লাহেই যথেষ্ট। সূৰা আত-তালাক ৩। এই আয়াতটোৱে আমাক শিকায় মানুহে যিমানেই পৰিকল্পনা নকৰক কিয় চূড়ান্ত ফয়সালা আল্লাহৰ হাতত। তাৱাক্কুল মানে হাতত হাত ধৰি বহি থকা নহয়। তাৱাক্কুল মানে চেষ্টা কৰা, দায়িত্ব পালন কৰা আৰু ফলাফল আল্লাহৰ ওপৰত এৰি দিয়া। নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যদি তোমালোকে আল্লাহৰ ওপৰত সঁচাকৈ ভৰসা ৰাখিলাহেঁতেন তেন্তে তেওঁ তোমালোকক সেইদৰে ৰিজিক দিলেহেঁতেন যিদৰে চৰাইবোৰক দিয়ে। সিহঁতে পুৱাই খালী পেট লৈ ওলাই যায় আৰু সন্ধিয়া পেট ভৰাই উভতি আহে। চৰাইবোৰে বহি নাথাকে, সিহঁতে ওলাই যায়, চেষ্টা কৰে, কিন্তু বিশ্বাস ৰাখে ৰিজিক আল্লাহৰ হাতত। এইটোৱেই হৈছে প্ৰকৃত তাৱাক্কুল। ভাই ভনীসকল, জীৱনত কেতিয়াবা এনে অৱস্থা আহে যেতিয়া সকলো দুৱাৰ বন্ধ হোৱা যেন লাগে। চাকৰি নাই, অসুখ হৈছে, ধন সম্পত্তিৰ সংকট হৈছে বা পাৰিবাৰিক সমস্যা হৈছে। এই সময়ছোৱাত শয়তানে মানুহৰ মনত সন্দেহ ঢুকুৱাবলৈ চেষ্টা কৰে, আল্লাহে মোক পাহৰি গ'ল নেকি? কিন্তু মুমিনে কেতিয়াও এই কথা নাভাবে। তেওঁ জানে আল্লাহে যি কৰে ভালৰ বাবেই কৰে। হয়তো আজি যিটো অসুবিধা পাইছোঁ সেইটো মোৰ বাবে আগন্তুক ডাঙৰ বিপদৰ পৰা ৰক্ষা। তাৱাক্কুলে মানুহক মানসিক শান্তি দিয়ে। যিজনে জানে মোৰ ৰব মোৰ লগত আছে তেওঁ সহজেই হতাশ নহয়। আধুনিক মানসিক স্বাস্থ্য বিশেষজ্ঞসকলেও কয়, দৃঢ় বিশ্বাস আৰু আধ্যাত্মিক নিৰ্ভৰতা থকা মানুহৰ ষ্ট্ৰেছ কম থাকে, উদ্বেগ কম হয়। যেতিয়া মানুহে বুজে ফলাফল মোৰ হাতত নহয় আল্লাহৰ হাতত, তেতিয়া তেওঁৰ হৃদয় হালকা হয়। তেওঁ নিজৰ সৰ্বোচ্চ চেষ্টা কৰে, কিন্তু ফলাফল লৈ অতিমাত্ৰাত চিন্তা নকৰে। এইটোৱেই হৈছে অন্তৰৰ শান্তিৰ ৰহস্য। ভাই ভনীসকল, তাৱাক্কুল মানে এইটো নহয় যে আমি চেষ্টা নকৰিম। এজন সাহাবীয়ে নবীক সুধিছিল, মই মোৰ উটটো খুলি ৰাখিমনে নে আল্লাহৰ ওপৰত ভৰসা কৰিম? নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ দিলে, আগতে উটটো বান্ধা, তাৰ পাছত আল্লাহৰ ওপৰত ভৰসা কৰা। এই হাদিছত আমাক শিকায় প্ৰথমে দায়িত্ব পালন, তাৰ পাছত তাৱাক্কুল। ইতিহাস চাওক, নবীসকলৰ জীৱন তাৱাক্কুলৰ উত্তম উদাহৰণ। নবী ইব্ৰাহিম আলাইহিছ সালামক যেতিয়া জুইত পেলোৱা হৈছিল তেতিয়া তেওঁ কৈছিল, হাসবি আল্লাহু ৱা নি'মাল ৱাকিল। আল্লাহে মোৰ বাবে যথেষ্ট আৰু তেওঁ সৰ্বোত্তম অভিভাৱক। আৰু আল্লাহে জুইক ঠাণ্ডা কৰি দিলে। নবী মুছা আলাইহিছ সালামৰ আগত সাগৰ, পিছত ফিৰাউনৰ সেনা। মানুহে ভাবিলে এতিয়া শেষ, কিন্তু মুছাই ক'লে, কাল্লা ইন্না মাইয়া ৰব্বি সায়াহদিন। নহয়, মোৰ ৰব মোৰ লগত আছে, তেওঁ মোক পথ দেখুৱাব। আৰু আল্লাহে সাগৰ ফালি পথ উলিয়াই দিলে। এইবোৰ কেৱল গল্প নহয়, এইবোৰ হৈছে ইমানৰ শিক্ষা। ভাই ভনীসকল, আজিৰ দুনিয়াত মানুহে ধনৰ ওপৰত ভৰসা কৰে, চাকৰিৰ ওপৰত ভৰসা কৰে, মানুহৰ ওপৰত ভৰসা কৰে। কিন্তু মনত ৰাখিব, এই সকলো বস্তু অস্থায়ী। কেতিয়াও যি সলনি নহয় তেওঁ হৈছে আল্লাহ। যদি আল্লাহ আপোনাৰ লগত থাকে তেন্তে কোনো মানুহে আপোনাক ক্ষতি কৰিব নোৱাৰে। আৰু যদি আল্লাহে কোনো পৰীক্ষা দিয়ে তেন্তে সেইটোও আপোনাৰ মংগলৰ বাবেই। সেয়েহে আহক আমি আমাৰ জীৱনত তাৱাক্কুল গঢ়ি তোলক। নামাজত দুৱা কৰক, সিদ্ধান্ত লোৱাৰ আগতে ইস্তিহাৰা কৰক, কষ্টৰ সময়ত হাসবি আল্লাহু ৱা নি'মাল ৱাকিল পঢ়ক। মনত ৰাখিব, যি হৈছে ভালৰ বাবেই হৈছে, যি আহিব সেইটো আল্লাহৰ হিকমতৰ ভিতৰত। প্ৰিয় ভাই ভনীসকল, আল্লাহৰ ওপৰত ভৰসা ৰখা মানুহ কেতিয়াও নিঃসহায় নহয়। তেওঁৰ লগত সৰ্বশক্তিমান ৰব আছে। আল্লাহে আমাক সকলো অৱস্থাত তেওঁৰ ওপৰত পূৰ্ণ ভৰসা ৰাখিবলৈ তৌফিক দিয়ক। আমিন। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আল্লাহ হাফিজ।